মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আৰম্ভ কৰিব লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা। প্ৰথমতে তোমালোকে এই ছবিখন ভালদৰে মন দি চোৱা। এইকেইটা বস্তু আমাৰ সকলোৰে ঘৰত প্ৰায়ে দেখিবলৈ পোৱা যায়। আজি আমি ইয়াৰ বিষয়ে অলপ পঢ়িম। আহাচোন পঢ়ো। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজি আমি শিকোঁ এই শস্য মানেনো কি? তোমালোকে সকলোৱে ধান, ঘেঁহু, কুঁহিয়াৰ, বুট, মগু এইবিলাক গছ চিনি পোৱা আৰু আমাৰ বহুতৰে ঘৰত হয়তো এইবিলাকৰ আমি খেতিও কৰোঁ, নহয়নে? আমি সকলোৱে জানো ধানৰ পৰা আমি চাউল পাওঁ, ঘেঁহুৰ পৰা আটা পাওঁ, গুড়, চেনি আমি কুঁহিয়াৰৰ পৰা পাওঁ। তোমালোকে জানানে এই ধান, ঘেঁহু, কুঁহিয়াৰ এইবিলাককে আমি শস্য বুলি কওঁ। একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। যিদৰে এতিয়া আমি আমাৰ ঘৰত ধানৰ খেতি কৰিম, পথাৰতহে আমি ধানৰ খেতি কৰোঁ, নহয়নে? তেনেকুৱা ধৰণৰ একে জাতৰ উদ্ভিদ আমি সৰহকৈ পথাৰত কৰিছোঁ বা আমি ধানৰ খেতি সৰহকৈ পথাৰত কৰিম। গতিকে ধানক কি বুলি ক'ম? আমি শস্য বুলি ক'ম। তেনেধৰণে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূলকো শস্য বুলি কোৱা হয়। বতৰ অনুযায়ী আমাৰ এই শস্যবিলাকক আমি দুটা ভাগত ভাগ কৰিছোঁ। প্ৰথমটো হ'ল খাৰিফ শস্য। এই খাৰিফ শস্যৰ কৰাৰ সময় হ'ল আমাৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ, অৰ্থাৎ বাৰিষা কালত এইবিধ শস্য সিঁচা হয়। বৰ্তমান বাৰিষা কাল চলি আছে আৰু এইখিনি সময়তে আমি আমাৰ ঘৰত ধানৰ খেতি কৰোঁ। গতিকে আমি গম পালোঁ যে ধান এবিধ খাৰিফ শস্য, অৰ্থাৎ বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বুলি কোৱা হয়। আৰু তাৰে কেইটামান উদাহৰণ হ'ল ধান, মাকৈ, চয়াবিন, বাদাম, কপাহ আদি। আন এবিধ শস্য হ'ল ৰবি শস্য, যি শীতকালত বা জাৰকালি বা ঠাণ্ডা দিনত কৰা হয়। আৰু এই ৰবি শস্য কৰা হয় অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। গতিকে ৰবি শস্যৰ আন কিছুমান উদাহৰণ হ'ল ঘেঁহু, বুট, মটৰ, সৰিয়হ আৰু তিচি। গতিকে আমি জানিলোঁ বতৰ অনুযায়ী শস্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হ'ল খাৰিফ শস্য আৰু ৰবি শস্য। এতিয়া আহোঁ প্ৰশ্ন উত্তৰলৈ। প্ৰথমটো প্ৰশ্ন, শস্য কাক বোলে? একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বোলে। শস্য কেইবিধ আৰু কি কি? শস্য দুবিধ, খাৰিফ শস্য আৰু ৰবি শস্য। খাৰিফ শস্যৰ দুটা উদাহৰণ দিয়া, ধান, বাদাম। ৰবি শস্যৰ দুটা উদাহৰণ দিয়া, মটৰ, সৰিয়হ। কথাবোৰ মনত ৰাখিবা। থেংক ইউ ফৰ ৱাচিং।